সীতাজনী যে ইমান ধুনীয়া কৰিছে নহয় সীতাজনী বুলি যে কৈছে যে সীতাজনী কিবা মতা মানুহে লৈছিলে মই দেখিলো নহয় জানানে এই যে পুৰা যে একদম জিলিক জালা ড্ৰেছ পিন্ধি থাকি একদম সেইটো ঘৰটো যে কাপোৰ পিন্ধা থকা ঘৰটো যে মই সেইফালে চাই আহিলো নহয় পেচাব কৰিব যাওঁতে মই ভূমুকিয়াই থৈ আহিছো একদম এজনী মতা মানুহ মই ভাবিছো ইমান ধুনীয়া মাইকী মানুহ তাৰপিছত আৰু এজনী লগত ওলাইছে সেইজনী মতা দেখোন বোলো সেনেকা ভাওনাবোৰ মতা মানুহে লয় আকৌ মাইকী মানুহৰ সেই পাৰ্টবোৰ তই যে মোক সুধিছ তোৰনো কি ভাল লাগিলে কচোন মোৰ চবতকে হনুমানক ভাল লাগিলে হনুমানে কেনেকুৱা জাপ মাৰি এক্টিং মাৰিছে নহয় মোৰ বেলেগ ভাল লাগিলে চাই বা বুলিবা হয় নেকি তই এক্টিং দেখাব পাৰিবি ইমান যদি ভাল লাগিলে এই পুৰা মজাতে পাৰিম মই সেইটো ভালকেহে পাৰিম তাতকে তই খালি মুখতে খুলটো বজা মই পুৰা একদম ধুনীয়া নেগুৰ লৰাই এক্টিং দেখাই দিম তোক মই যে মুখত খুল নবজাও দেই লাজ লাগে তই নিজে বজাই নাচ মই চাই থাকিম ধুনীয়াকে হাত চাপৰি মাৰি মই নিজে বজাম খুলটো মই নিজে নাচিম চাবি খালি তই দেই তেনেকে আকৌ কেলে কৰি লৈছগে আকৌ নাচ আকৌ জাপ মাৰি তই হনুমান ওলোৱাৰ আগত কিবা এনেকে কৰি লোৱা নাছিলে নেকি কিবা এনেকে সেই খুলটো বজাই পিনে অ হৰি অ ৰাম কিটালু ঘেন কিটি কিটাও টাও কিটি কিটাও ঘেন টাটাক টাও কিট ঘেন টাটাক টাও ঘেনাক ঘেন টাটাক ঘেন টাও কিটি টাও দাদাও টাক ঘেন বাবলু মজাকে পাৰিম দেই মজা পাৰিছে কিন্তু ইয়াৰ নাম তই গালি খালি যাকে পাহাৰত উঠিছ জয় শ্ৰীৰাম জি আজ্ঞা প্ৰভু নামিম হ'ব দিয়ক বাবলু তই জমাইছ কিন্তু ঐ বাবলি বাই আমাৰ ঘৰৰ হেৰি হনুমান যদি মই হওঁ ৰাৱণ কোন হ'ব কচোন ৰাৱণ তই হবি আকৌ তই এক্টিং কৰি তই হবি আকৰি বাই তই নেজান কোন ৰাৱণ কোন হ'ব মা হ'ব মা ঐ তেনেকে নকবি আকৌ মনে থাক সেই মা যে একদম ৰাৱণৰ লগত বেলেগ মিলিব মানে সেই টিভিত যে ৰাৱণ ওলাই যে পেটুৱাকে যে একদম পুৰা একদম একে লাগিব কিন্তু পিন্ধাই দিলে মানে আৰু যে আমাৰ মায়েৰে চিঞৰে যে আমাৰ দুটাক যে গালি পায় যে একদম ৰাৱণৰ নিচিনা মাতটো ওলাই কিন্তু একদম গৰজি ওলাব একদম পেটৰ পৰা উলিয়াই দিয়ে নেকি আৰে বাবলু তোক মই ওচৰতে মনে কৈ থাকিব কৈছো নাই মায়ে শুনি আছে পাছফালৰ পাত দিব আজি ঠিকছে আমাৰ দুটাক দগৰা দিব আজি কিহৰ ৰাৱণ ওলাইছে কিহৰ ৰাৱণ সেইটো কাৰণে তহঁতক ভাওনা চাবলৈ নিনো বুলি কওঁ গোটেই ভাওনা এদিন চাই পিনে এসপ্তাহ এমাহলৈকে ভাওনা গাই থাকিবি পঢ়া শুনাবোৰ মনত ৰাখ নাই এনেকে যা এতিয়া যা নিজৰ ৰুমত সোমাই পঢ়গে যা ভাওনা গাই থাকিলে নহয় তহঁতি এবাৰ পৰীক্ষা ভাওনা কৰিবি যেন পাওঁ যা তোক মই কৈছিলো নে মনে থাক বুলি এতিয়া তোৰ লগতে মোকো গালি খুৱালিছা তইহে মোক এক্টিং কৰিব কৈছিলি সেইটো কাৰণে মই দেখাইছিলো কিবা ইছ ৰাম গোটেই জোতা চোতা উঠাই এই সোফাখন কি কৰি থৈ গৈছে বাৰু এইটোৱে কি কৰি থৈ গৈছে একদম উপায় নাই মানে শান্তি নাইকিয়া দেই ল'ৰাকেইটা পা দেখিছে বন্ধু বান্ধৱীসকল বাবলু আৰু বাবলিয়ে কিমান মোক জ্বালা খুৱাইছে ইমান উৎপাত নহয় ইহঁত দুটাই বাবলুটো বেছি আমাৰ বাবলিজনী শান্ত শিষ্ট হ'লেও মানে এইজনী একদম মহা দুষ্ট হয় বাবলুৰ লগত লগ লাগি দুটা একদম খুব উৎপাত কৰিব জানে বাবলু বাবলি উৎপাতবোৰ এনেকুৱাই হৈয়ে থাকিব মই আৰু মাকজনী হৈ জ্বালাবোৰ খাই যাম আৰু সেই আপোনালোকেও ভিডিঅ'বোৰ চাই বাৰু কেনেকুৱা পাইছে ক'বচোন ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীবোৰৰ লগত শ্বেয়াৰ কৰি দিব আৰু কোনোবা যদি নতুনকৈ ভিডিঅ' চাই আছে মোৰ তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আকৌ ছাবস্ক্ৰাইব কৰিলেহে নতুন ভিডিঅ'বোৰ আপোনালোকে ঘপককৈ পাই থাকিব নটিফিকেশ্যন আজিলৈ আহিছোঁ দেই।